জাৰৰ দিনৰ জুতি লবি কেঁথা কম্বল লৈ শীত মানেই যেন কিবা এটা আনন্দ, কিন্তু শীত নাহেই দেখোন। আগতে পুহ মাহৰ পৰাই আৰম্ভ হৈছিল শীতৰ আগমন, আৰু এতিয়া গৰমৰ কাপোৰ পিন্ধাই নহয়। মাই গড, একো দেখা নাপায়। আপুনি চাওক, ঘন কুঁৱলী। এই পৰিৱেশটো ক'ৰবাত মিছ কৰি আছিলোঁ, কাৰণ এইখিনি সময়ত জুইৰ লোৱাৰ সময়। এতিয়া বাজিছে 6:47। আজি 2 জানুৱাৰী আৰু মায়ে বাহিৰৰ পৰা মাতিছে যে ৰাতিপুৱা আজি পৰিৱেশটো চাচোন, লচোন কেনেকুৱা কি পৰিৱেশ। অ' গড, এনেকুৱা লাগিছে আজিহে ঠাণ্ডা পৰিছে। একদম ঘন কুঁৱলী, একদম একো দেখা নাপায় যেন আজিহে কুঁৱলী পৰিছে। শীত কেতিয়া নামিব? আজিৰ পৰা দুদিনমান আগৰ পৰা এইটো প্ৰশ্ন আছিল যে ডিচেম্বৰৰ মাহ পাৰ হৈ গ'ল, জানুৱাৰী মাহ পৰিলে, 2024 আজি 2 তাৰিখ। শীত কেতিয়া নামিব? মানুহে এইটো সচৰাচৰ উদ্বিগ্নতাও এটা বাঢ়ি গৈছিলে যে দিন যিমানে বাঢ়ি গৈছিলে এইবাৰ শীত নপৰিব নেকি, তেনেকুৱা ধৰণৰ শীতৰ আমি যিটো অনুভৱ, সেই অনুভৱটো ল'ব নোৱাৰিম নেকি? কাৰণ আজিৰ পৰা 2-3 বছৰ যদি আগলৈ আমি উভতি যাওঁ, তেতিয়াহ'লে এইখিনি সময়ত ঘন কুঁৱলী পৰিছিলে, আপোনাৰ জুইৰ ল'ব লগা হৈছিলে, মানুহে একদম পূৰা বান্দৰ টুপি, জেকেট এইবিলাক চব পিন্ধিছিলে। এতিয়া বান্দৰ টুপি পিন্ধা মানুহো নাই আৰু তেনেকুৱা ধৰণৰ শীতো নাই। কাৰণটো এইটোৱে যে আমি পৃথিৱীখনত ইমান এটা বেয়া অৱস্থাৰ পৰিস্থিতি সৃষ্টি কৰিছোঁ, যাৰ কাৰণে পৰিৱৰ্তন এতিয়া অৱশ্যম্বী হৈ পৰিছে। আৰু এই পৰিৱৰ্তনবোৰক লৈ পেলাই মানুহবোৰো ঠিক ঠাক হৈছে আৰু, কিন্তু ইয়াৰ যিটো ইম্পেক্ট সেইটো কেনেকুৱা হৈছে আমি সকলোৱে এতিয়া অনুভৱ কৰিব পাৰিছোঁ। কাৰণ শীত নপৰা হৈছে, বৰষুণ নপৰা হৈছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ গৈছে। গোটেই ডিচেম্বৰৰ মাহটো গুচি গ'ল, নৱেম্বৰৰ মাহ গুচি গ'ল, ডিচেম্বৰৰ মাহ গুচি গ'ল, জানুৱাৰী আজি 2 তাৰিখ। আৰু আজি মই প্ৰথমবাৰৰ কাৰণে গাঁৱত মই আজি 2-3 দিন থাকিলোঁ, চহৰতো এইবিলাক পৰিৱেশো নাই, কিন্তু আজি অকণমান দেখিছোঁ যে কুঁৱলী পৰিছে আৰু ক'ৰবাত ভাল লাগিছে। কাৰণ মই ভবা নাছিলোঁ যে এদিন কুঁৱলী পৰাৰ কাৰণে মানুহে এই ধৰণে ফিলিংছ শ্বেয়াৰ কৰিব, বা মই নিজে ফিলিং এটা শ্বেয়াৰ কৰিম যে কুঁৱলী পৰিছে বুলি ভিডিঅ' এটা বনাম। গতিকে আপোনালোকে চাওক কিমান লেভেলত আমি পৰিৱৰ্তনবিলাক হৈ গৈ আছে। কাৰণ যি ধৰণৰ এটা পৰিৱেশ হৈছিলে, যি ধৰণৰ পৰিৱৰ্তন হৈছিলে, আমি সকলোৱে আচৰিত হৈ গৈছিলোঁ। আমি কল্পনা কৰা নাছিলোঁ যে ইমান সোনকালে এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে নেকি। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে নেকি, গ্ৰীণ হাউচৰ ইম্পেক্ট হৈছে নেকি, কাৰ্বন ইম্পেক্ট বেছি হৈছে নেকি, এই ধৰণৰ উদ্বিগ্নতাই বহুত প্ৰশ্ন কৰিছিলে। কিন্তু আমাৰ সেই যে থলুৱা এইটোখন চাওকচোন, এইদৰে আমি জুই পোৱা, এই খানা বনাই থকাৰ লগতে জুইৰ লোৱা, এই ধৰণৰ পৰিৱেশটো আমাৰ আছিলে আজিৰ পৰা 2-3 বছৰ আগৰ পৰা। দিনত আমি চুৱেটাৰ পিন্ধিব লাগে বা গৰম কাপোৰ নিপিন্ধিলে আমাৰ থাকিবলৈ অসুবিধা হয়। কিন্তু এতিয়া কি হৈছে, গৰম কাপোৰ পিন্ধিলে দিনত আপোনাৰ ঘামিব। আপুনি গৰম কাপোৰ পিন্ধাটো বাদে আপুনি AC লগাই শুব লগা হৈছে। বিহাৰৰ নিচিনা ৰাজ্যত বা গুৱাহাটীতো আপোনাৰ তেনেকুৱা এটা পৰিৱেশ হৈছিলে। আজি জানুৱাৰী 2 তাৰিখ, মই অকণমান ওলাই আহিছোঁ ঘন কুঁৱলী, কাৰণ এই ৰাস্তাটোত আপোনালোকে যদি দেখে যে ঘন কুঁৱলী পৰিছে। আজি পথাৰৰ ৰাস্তা হয় এইটো। মই সেইকাৰণে আহিলোঁ যে এই ফিলিংছটো ক'ৰবাত মিচিং হৈ আছিলে। চহৰততো এনেকুৱা ধৰণৰ পৰিৱেশ নাই। আপুনি যদি গুৱাহাটীত কাম কৰি আছে, গুৱাহাটীত আপুনি গম পায় যে যদি আপুনি জেকেটটো পিন্ধিও যায়, তেতিয়াহ'লে গৰম লাগিব, খুলি থ'ব লাগিব। এটা চাৰ্টেৰে, পাতল চাৰ্টেৰে আপোনাৰ দিনটো চলি যায়। সন্ধিয়া অকণমান আপোনাৰ ফিল হ'ব পাৰে, কিন্তু জেকেট পিন্ধিব লাগিব বুলি তাতো কোনো ধৰণৰ প্ৰশ্ন নাই। কিন্তু শেহতীয়াকৈ এই দুদিনত অকণমান ঠাণ্ডা, শীত নামিছে আৰু ভাল লাগিছে। আমি অকণমান সজাগ হ'ব হ'ল, গছ গছনি ৰুব লাগিব, আমি অকণমান চেষ্টা কৰিব লাগিব যাতে এই পৰিৱৰ্তনটো, যিটো আমি আচৰিত নহয় যে এনেকুৱা ধৰণৰ এটা দিন দেখিব লাগিব বুলি, আমি ইতিমধ্যেই মনৰ ভিতৰৰ পৰা সজাগ হৈছোঁ যে আমি এৱেৰ হৈছোঁ যে এনেকুৱা ধৰণৰ পৰিৱেশ এটা আহিবই, কিন্তু যাতে অকণমান দেৰিকৈ আহে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, নহ'লে আমাৰ অকণমান দিগদাৰ আছে। আপুনি যদি এই ভিডিঅ'টো চাইছে, আপোনাৰ অঞ্চলত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে সেইখিনি আপুনি জনাব পাৰে। কমেণ্টত লিখিব যে কুঁৱলী পৰিছে নে, শীত কেনেকুৱা এইবাৰ, বা আপোনাৰ এই পৰিৱৰ্তনক লৈ পেলাই কেনেকুৱা ধৰণৰ উদ্বিগ্নতা আপোনাৰ মনত উদয় হৈছে, সেইখিনি আপুনি জনাব পাৰে কমেণ্ট বক্সত।